হেল্ল' গাইছ, অকণ ফুৰিবলৈ আহিছোঁ লালপাহাৰ ফালে। অৰুণাচলত আছে লালপাহাৰ। তো আপোনালোক দেখাম যে একদম ইমান ডাঙৰ মূৰ্তি এটা বনাই থোৱা আছে। একদম ৰ'দটো ইমানে ওলাই আছে মানে ওপৰলৈ চাব দিগদাৰ হৈ গৈছে। দেখাম দে আপোনালোকক মূৰ্তিটো। সেইটো চাওকচোন কিমান ডাঙৰ মূৰ্তি এইটো, দেখিছে নহয়। ওপৰৰ পৰা গৈ মানে এবাৰ দেখাই আছোঁ। তো এফালৰ পৰা উঠি যাব লাগিব এনেকৈ। এইফালে এইটো চাওক না, ইমান ডাঙৰ মূৰ্তিটো এইটো। এইটো ৰ'দটো বেছিকৈ ওলাই আছেতো, সেইটোৰ পৰা মানে ভালকৈ খাব নোৱাৰিছোঁ। এতিয়া চাই লওক, এইটো চাওক, এইটো এইটো দেখিছে নহয়। তো আজি দেওবাৰ যে এই ফ্ৰী পাই পিনে অকণমান ওলাই আহিছোঁ। আৰু এইটো চাওক, এইখিনি কি নাওচোন, এইখিনি ইয়াৰ পৰা যদি চাইখিনি সেইখিনি পাহাৰ, এইটো তলত চাওক, এইটো কিমান দূৰ আছে। এইটো তলত এইফালে এইবোৰ। তো আপোনালোকে আহিম বুলি ক'লে অৰুণাচল নামচাই লালপাহাৰ আহিব, তেতিয়া চাবহি পাৰিব ইয়াত। তো মই তাই পাছফালে আহিছোঁ। এইটো চাওক না, এইটো আজি ইমান গৰম হৈছে আৰু নক'বা গৰমৰ কথা। এইফালে এবাৰ চাওক, এইটো চাওকচোন মূৰ্তিটো, এইটো দেখিছে নহয়। এইকেইটা আঙুলিকেইটা চাওকচোন, ইমান ডাঙৰ ডাঙৰ হাতৰ আঙুলি হয় এইকেইটা। এইটো